সুৰামুক্ত চালকৰ দৌৰাত্ম নিশা মোকালমৰ বৰলিয়াপাৰত তীব্ৰবেগী বাহনৰ খুন্দাত লণ্ডভণ্ড 5খনকৈ দোকান নিয়ন্ত্ৰণহীন তীব্ৰবেগী ছুইফ্ট বাহনৰ খুন্দাত লণ্ডভণ্ড 5খনকৈ দোকান বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই AS01 DN 1424 নম্বৰৰ ছুইফ্ট বাহনখনে বৰলিয়াপাৰত এডাল গছত প্ৰচণ্ড জোৰেৰে খুন্দিয়াই 5খনকৈ দোকান লণ্ডভণ্ড কৰে। বাহনখনৰ চালক সুৰামুক্ত অৱস্থাত থকাত অভিযোগ স্থানীয় প্ৰত্যক্ষদৰ্শী। সৌভাগ্যক্ৰমে বাহনখনত থকা আটাইকেইজন যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে। ঘটনাস্থলীত মোকালমো আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। নিউজ এক্স ৰিপৰ্ট। গুৱাহাটী পিনে যাই আছে হা ইমান স্পীডত আহিছে গাড়ীটো আহি কিনে 5টামান দোকানদাৰ মানে একদম ভাঙি পেলাইছে আৰু গাড়ীটো ছুইফ্ট ডিজাৰ হয় আৰু তোমাৰ হেৰি নিচাত আছিল চাৰিজন মানুহ চাৰিজনৰ নিচাত আছিল ড্ৰাইভাৰটোৰ অলপ হেৰি হৈছে নাক ফাটিছে আৰু বৰলিয়াৰ পাৰ বৰপেটাৰ পৰা গুৱাহাটী মুখে যাই আছিল 5খন দোকান ভাঙিছে একো হোৱা নাই মানুহৰ একো ক্ষতি হোৱা নাই ড্ৰাইভাৰটোৰ অলপ নাকটো ফাটিছে এইখন তাৰমানে ছুইফ্ট ডিজাৰ এখন 4 চকা গুৱাহাটীৰ বৰপেটাৰ পৰা গুৱাহাটী মুখে যাই আছে সেই অৱস্থাত পূৰা গাড়ীখন পূৰা জোৰত আছে গাড়ী সন্মুখত এটা গাছো এটা খুন্দাই কিনে 5খনমান দোকান একেলগে হেৰি ভাঙি লৈ গৈছে মোৰ ফাৰ্মাচীখন গৈছে হয় মোৰ বৰপেটাৰ পৰা গুৱাহাটী মুখে যাই আছে ছুইফ্ট ডিজাৰ 4জন ড্ৰাইভাৰটো এদি 4জন নাই ড্ৰাইভাৰ গাড়ীৰ মানুহৰ একো ক্ষতি হোৱা নাই কিন্তু আমাৰ দোকানীকেইখনৰ নাই জনামতে কোনো আহত হোৱা নাই